নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? সকলোকে মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগে, আমি আহি আছোঁ পৰশুৰাম কুণ্ডলৈ বুলি। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আমি ক'ত কেনেকৈ কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। আৰু এতিয়া প্ৰথমতে মাক লৈ লওঁগৈ, তাৰপিছত তিনিচুকীয়াৰ পৰা বাইদেউক ল'ব লাগিব। আৰু ব'লক আপোনালোকেও পৰশুৰাম কুণ্ড ফুৰি আহোঁগৈ আমাৰ লগতে। আহি আমি তিনিচুকীয়া 7:30 পাই গ'লোহি আৰু বাইদেউ ঘৰত চাহ খাই ল'লোঁ। চাহ খাই মেলি আজৰি হৈ আমি 9টা মানত বাইদেউ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া আহি আছোঁ পৰশুৰাম কুণ্ডলৈ বুলি। আচলতে বহুত দিনৰ মূৰত আমি মাহঁতৰ লগত ফুৰিবলৈ আহিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি, কেতিয়াও মানে সময় সুবিধা মিলা নাছিলে। আজি অৱশেষত সময় সুবিধা মিলিলে। ৰাস্তাটো একেবাৰে জাম নাই, ইমান ভিৰ ৰাস্তা আৰু ইমান চাফা ৰাস্তাটো। আহিও ভাল লাগিছে আৰু দেখিও ভাল লাগিছে, ইমান ধুনীয়া। আৰু আহি আমি এয়া অৰুণাচল ইউনিভাৰ্চিটি পাই গ'লোহি। খুব সুন্দৰ পৰিৱেশ। আৰু কি জানেনে, মাৰ লগত মানে মই কি বুলি ক'ম আপোনালোকক, সৰুৰ পৰা ডাঙৰ হৈ এখন ঘৰৰ বোৱাৰী হ'লোহি। আৰু মাৰ লগত মানে ফুৰিবলৈ যোৱাৰ মোৰ সৌভাগ্য মিলাই নাছিলে কেতিয়াও। মই মাৰ লগত ফুৰিবলৈ যোৱা বা বজাৰ কৰিবলৈ যোৱা কেতিয়াও মই এইখিনি কৰি পোৱা নাছিলোঁ। আজি বহুত দিনৰ মূৰত সেই আশাটো পূৰ হ'ল, মোৰ কাৰণে বহুত ডাঙৰ আশা। আৰু মোৰ লগত এতিয়া এগৰাকী মা নহয়, দুগৰাকী মা আহিছে। আৰু আজি কিমান যে ভাল লাগিছে মই মানে ভাষাৰে বুজাব পৰা নাই। আৰু আহি এইফালে অৰুণাচল বজাৰ পাইছোঁহি। এখন ধুনীয়াকৈ সাপ্তাহিক বজাৰ চাগে, বজাৰ বহিছে আলি কিনাৰে। এইফালে ঘৰ কিন্তু এটাও নাই দেই, কিনাৰে কলগছ আৰু এইবোৰ হাবিহে দেখি পাইছোঁ। পৰশুৰাম কুণ্ড পামগৈ এতিয়া চাগে, পাহাৰকেইটা দেখিছোঁ। আৰু আমাৰ আগত এখন গাড়ী আহি আছে, সেইখন গাড়ী আমি তিনিচুকীয়াৰ পৰাই পাইছোঁ আৰু আহি পাই গ'লোহি এয়া। এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু ব'লক যাওঁ পৰশুৰাম কুণ্ডলৈ। আৰু আহি আছোঁ এয়া ষ্টেপ বগাই বহুতখিনি ষ্টেপ বগাব লগা হৈছে। এয়া ষ্টেপ বগাই আছোঁ, বহুত ষ্টেপ বগাব লাগিব, ভৰি বিষ লাগি যাব চাগে আজি। প্ৰথম সোমাই আপোনালোকে পৰশুৰামৰ মন্দিৰটো পাব, তাৰপিছতে হনুমান মন্দিৰ, দুৰ্গা মন্দিৰ, শিৱ মন্দিৰ আৰু মন্দিৰ আছে। গোটেইকেইজনৰ মন্দিৰে আছে ইয়াত। আৰু পাহাৰ চাগে এটা ঘূৰা হৈছে আমাৰ। প্ৰথম ওপৰলৈ উঠিলোঁ, আকৌ এতিয়া তললৈ নামিছোঁ, এনেকৈ আহি আছোঁ। নেপাইছোঁ নদীখনৰ ওচৰত। কিন্তু বান্দৰো আছে, বান্দৰলৈ কেতিয়াবা যদি আহে কোনোবা, তেতিয়া বান্দৰলৈ খাবৰ কাৰণে কিবা এটা লৈ আহিব। নহ'লে ইয়াতে এগৰাকীৰ মানে হাতৰ পৰাই থপিয়াইছে, সেইটো কাৰণে আমিতো নাজানো বান্দৰ আছে বুলি, নহ'লে কিবা লৈ আহিলোহেঁতেন তেওঁলোকক খাবলৈ দিবৰ কাৰণে। আজি ৰ'দ নিদিব বুলিয়ে ভাবিছিলোঁ, ৰ'দ দিছে ইয়াত। চুৱেটাৰ আমি খুলিয়ে দিলোঁ, ইমান গৰম উঠিলে। আৰু ওপৰলৈ যেতিয়া উঠি আহিছোঁ, ইমান ঠাণ্ডা বতাহ মাৰিছে, বহুত ঠাণ্ডা লাগি গৈছেগৈ। আৰু নদীখনৰ পানীখিনি ইমান ধুনীয়া চাফা লাগিছে, এয়া চব নীলা লাগিছে। পৰশুৰাম কুণ্ডত বোলে মাক দেউতাক থকাসকলে গা ধুব নাপায়, সেইটো কাৰণে আমি গাও নুধুওঁ, পানীখিনি নুচুওঁগৈ। আৰু হয়নে নহয় কথাটো কমেণ্ট কৰি আপোনালোকে জনাবচোন। আমাৰ ইয়াত সেই বুলি কয় মানে মানুহে, সেইটো কাৰণে আমি নুচুওঁগৈ। আৰু এয়া নদীখন চাই লওক, সেয়াই পৰশুৰাম কুণ্ড বুলি আমি গম পাইছোঁ। হয়নে নহয় নাজানো। আৰু কিছুমানে কৈছে এই নদীখন যোনডোখৰৰ পৰা বৈ আহি ইয়াতে কুণ্ডটো মানে এই শিলটোত লাগিছেহি। এই শিলটোৱে বোলে এনেকুৱা ভাগি এডোখৰ পৰিলেহি ইয়াত আহি। আৰু ওপৰত আছে পৰশুৰাম কুণ্ডটো। হয়নে নহয় নাজানো, কোনটো সঁচা কোনটো মিছা গমেই নাপাইছোঁ এতিয়া। ইমান ধুনীয়া পানীখিনি চব, বহুত সোঁত কিন্তু। আজি প্ৰথম অভিজ্ঞতা দুয়োগৰাকী মাৰ লগত ফুৰিবলৈ অহা, আৰু বহুত ভাল লাগিলে। ফটো আমি দুয়োগৰাকী মাৰ লগতে তুলি ল'লোঁ একপি। আৰু এয়া আহি আছোঁ ওপৰলৈ, উঠি আছোঁ আৰু।
পিছফালে সৌৱা পৰশুৰাম কুণ্ড বুলি লিখা আছে আৰু মাহেঁত গৈ আছে। এইখন চক দলংখন ইমান ধুনীয়া লাগিছে নদীখনৰ ওপৰত দৃশ্যটো চাই। আৰু এয়া বাইদেউ মা দুয়ো বিয়নী কথা পাতি আহি আছে। আৰু এইফালে দোকানবোৰ চাকি বন্তিও যদি ঘৰৰ পৰা নানে ইয়াতে কিনি ল'বলৈ পাব আপোনালোকে। যদি আনেতো কথাই নাই। আৰু এইবোৰ বিভিন্ন ধৰণৰ মণিহাৰী বস্তু মাহঁতে ল'ব নে কি জানো, কিনাই বহি আছে দোকানবোৰ দেখি ইমান ধুনীয়া লাগিছে। এয়াই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিবলৈ একেবাৰে নাপাহৰিব, যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। সৌৱা হ'ল পৰশুৰামৰ মন্দিৰ। আমি প্ৰথম কুণ্ডৰ পৰাহে আহিলোঁগৈ, নদীখনৰ ওচৰৰ পৰা। মন্দিৰত নোসোমালোৱে আৰু এতিয়াহে আহোঁতেহে মন্দিৰত সোমাইছোঁ। মন্দিৰত সোমাই পৰশুৰামক সেৱা কৰি ল'লোঁ আৰু পৰশুৰামৰ ওচৰতে কপি ফটো তুলি ল'লোঁ মাহঁতৰ লগতে। আৰু এইফালে বাবা বহি আছে, তেওঁলোকে ৰং আৰু চন্দনেৰে কপালত আখৰ বা কাৰোবাৰ ছবি আঁকি দিবলৈ ক'লে আঁকি দিয়ে। আৰু আমি পৰশুৰাম কুণ্ড দিনৰ 12:30 বজাত পালোঁহি আৰু সকলোখিনি ঘূৰি মেলি আমাৰ এঘণ্টাতে হৈ গ'ল। আৰু এতিয়া আমি ঘৰতে যিহেতু বনাই লৈ আহিছিলোঁ চাহ, আৰু চাহ খাই ল'মগৈ, তাৰপিছতে আৰু ঘৰলৈ যামগৈ। ৰাস্তাত কিন্তু হোটেল এখনো নাই দেই, দেখি আহিলোঁ এখনো হোটেল নাই। যদি আহে কেতিয়াবা কিবাকিবি খাবলৈ লৈ আহিব, নহ'লে ভোকত মৰিব। আৰু ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। বাই বাই।